নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু মাই ইউটিউব চেনেল ইডু আসাম মই আজি তোমালোকৰ এছএছ সেকেন্ড ইয়াৰৰ লজিক এণ্ড ফিলছফিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই কেইটা প্ৰশ্ন তোমালোকে নিশ্চয় এবাৰ চাব বুলি মই আশা ৰাখিলোঁ এই কেইটা প্ৰশ্ন চালে তোমালোকে মই ভাবো তোমালোকে উপকৃত হ'বা তাৰ আজি মোৰ আলোচ্য বিষয় তোমালোকে নোট ডাউন কৰিবা প্ৰথম প্ৰশ্ন হৈছে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি এনেকুৱা আন এটা প্ৰশ্ন আছে তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু কি তোমালোকে হয়তো খেলিমেলি লাগিব যদি প্ৰশ্ন হয় তৰ্ক বিজ্ঞানৰ আদৰ্শ কি উত্তৰ হ'ব সত্যতা আৰু যদি প্ৰশ্ন হয় তৰ্ক বিজ্ঞানৰ মূল আলোচ্য বিষয়বস্তু কি শুদ্ধ উত্তৰ হ'ব যুক্তি বা অনুমান নেক্সট প্ৰশ্নটো চাওঁ তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান নে যদি এনেকুৱা প্ৰশ্ন হয় যে তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান হয় নে নহয় তো উত্তৰ হ'ব হয় আৰু এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে যে তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান কথাষাৰ সঁচানে তেতিয়া হ'ব যে তৰ্ক বিজ্ঞান বিষয়নিষ্ঠ বিজ্ঞান নহয় কথাষাৰ মিছা তো নেক্সট প্ৰশ্ন চাওঁ প্ৰশ্নটো হ'ল পৰোক্ষ জ্ঞানৰ এটা উদাহৰণ দিয়া উত্তৰ হ'ব অনুমান বা শব্দ নেক্সট প্ৰশ্ন চাওঁ প্ৰশ্ন নম্বৰ 4 সত্যতা কেই প্ৰকাৰৰ যদি প্ৰশ্ন হয় তোমালোকৰ সত্যতা কেই প্ৰকাৰ আৰু কি কি তেতিয়া লিখিবা দুই প্ৰকাৰ যেনে আকাৰগত আৰু বস্তুগত সত্যতা আৰু যদি প্ৰশ্ন অকল সত্যতা কেই প্ৰকাৰ আহে উত্তৰ দুই প্ৰকাৰৰ লিখি আহিবা আৰু প্ৰকাৰ দুটা লিখিব নালাগে কি কি আছিল নেক্সট প্ৰশ্ন চাওঁ প্ৰশ্ন নম্বৰ 5 প্ৰকল্পৰ দ্বিতীয় স্তৰটোৰ নাম কি উত্তৰ হ'ব প্ৰকল্প গঠন প্ৰশ্ন এনেকুৱা হ'ব পাৰে যে প্ৰকল্পৰ তৃতীয় স্তৰটোৰ নাম কি বা চতুৰ্থ স্তৰটোৰ নাম কি তোমালোকে চাৰিটা স্তৰে মনত ৰাখিবা নেক্সট প্ৰশ্ন চাওঁ মুখ্য গুণৰ এটা উদাহৰণ দিয়া তো এইটো প্ৰশ্ন বাৰে বাৰে অহা দেখা যায় জনলোকৰ মতে গুণ দুই প্ৰকাৰৰ এনেকুৱা প্ৰশ্ন হ'ব পাৰে যে গুণ কেই প্ৰকাৰৰ কি কি গুণ দুই প্ৰকাৰৰ মনত ৰাখিবা মুখ্য গুণ আৰু গৌণ গুণ যদি প্ৰশ্ন হয় মুখ্য গুণৰ এটা উদাহৰণ দিয়া উত্তৰ হ'ব আকাৰ আৰু উদাহৰণ আছে ওজন হয় যদি গৌণ গুণৰ উদাহৰণ বিচাৰে উত্তৰ লিখিবা ৰূপ ৰস গন্ধ যিকোনো এটা লিখিলেই হ'ল নেক্সট প্ৰশ্ন চাওঁ নীতিবিদ্যাৰ আদৰ্শ কি উত্তৰ লিখিবা নীতিবিদ্যাৰ আদৰ্শ হ'ল পৰম কল্যাণ বা পৰম শ্ৰেয় নেক্সট প্ৰশ্ন চাওঁ ইথোছ শব্দৰ অৰ্থ কি উত্তৰ লিখিবা ইথোছ শব্দৰ অৰ্থ হ'ল ৰীতি নীতি বা অভ্যাস ৰীতি নীতি লিখিলেও শুদ্ধ হ'ব নেক্সট প্ৰশ্ন চাওঁ ধৰ্ম শব্দটো সংস্কৃত কি ধাতুৰ পৰা উৎপত্তি হৈছে যদি এনেকুৱা প্ৰশ্ন হয় উত্তৰ লিখিবা সংস্কৃত ধৃ ধাতুৰ পৰা উৎপত্তি হৈছে নেক্সট প্ৰশ্ন চাওঁ আজিৰ লাষ্ট প্ৰশ্ন ধৰ্ম হ'ল আৱেগ স্পৰ্শিত নৈতিকতা এনেকুৱা প্ৰশ্ন যদি হয় যে সংজ্ঞাটো কাৰ বা উক্তিটো কাৰ উত্তৰ লিখিবা মেথিউ আৰ্নল্ড এনেকুৱা আৰু কেইটামান সংজ্ঞা আছে সেই সংজ্ঞাকেইটা পঢ়িবা তো আজি মই থুলমূলকৈ এই 10টামান প্ৰশ্ন আলোচনা কৰিলোঁ আৰু 2 মাৰ্কৰ কিছুমান প্ৰশ্ন মই দিম এইবোৰ প্ৰশ্ন নিশ্চয় এবাৰ চাবা এইখিনি প্ৰশ্ন চালে তোমালোকে নিশ্চয় উপকৃত হ'বা থেংক ইউ